নমস্কাৰ বন্ধুসকল, এই ভিডিঅ'টোত অলপতে হৈ যোৱা অসম স্পেচিয়েল টেটৰ কেইটামান প্ৰশ্ন চাওঁ আৰু এইকণতে কৈ থওঁ যে প্ৰশ্নখিনি কাৰোবাক সুধি এনেধৰণে মই যোগাৰ কৰিছোঁ। এইকেইটা সঠিক প্ৰশ্ন নহ'বও পাৰে। প্ৰশ্ন যিয়েই নহওক বা অহাই হওক বা নহাই হওক, এইকেইটা আপোনালোকৰ জেনেৰেল টেটৰ কাৰণেও সুবিধা হ'ব, সেইকাৰণে মই ইয়াত সন্নিৱিষ্ট কৰিছোঁ। গতিকে যদি প্ৰশ্ন সেইকেইটা ইয়াত থকাকেইটা তাত পৰীক্ষাত অহা নাছিলোঁ, তাৰ কাৰণে বেয়া নাপাব। মই যিখিনি পাইছোঁ সেইখিনিয়ে ভিডিঅ'টোত আগবঢ়াইছোঁ। গতিকে আহক প্ৰথম প্ৰশ্নটো চাওঁ। প্ৰথম প্ৰশ্নটো ভৱেন্দ্ৰনাথ শইকীয়াৰ একমাত্ৰ হিন্দী চলচ্চিত্ৰখনৰ নাম। অপশ্যন আছিল চাগে, অপশ্যনৰ মাজত কোনটো হ'ব? তেখেতৰ একমাত্ৰ চলচ্চিত্ৰ কালসন্ধ্যা এখনেই আছিল, সেইটো মনত ৰাখিব লাগিব। এইটো আপোনালোকৰ জেনেৰেল টেটৰ কাৰণেও দৰকাৰী। লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম কোন চনত হৈছিল? লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম 1864 চনত হৈছিল। এইটো প্ৰশ্ন এতিয়া 3 নম্বৰটো কোনটো হয় সেইটো সঠিক নহয়। অসমীয়া ভাষা মই এইটোৱে হয় বুলি চাগে ভাবিছোঁ। অসমত অসমীয়া ভাষা কেতিয়াৰ পৰা কাৰ্যকৰী হৈছিল, অৰ্থাৎ অফিচিয়েল লেংগুৱেজ হিচাপে কেতিয়া ডিক্লেয়াৰ কৰা হৈছিল? এইটো 1960 চনত অসমত অসমীয়া ভাষা অফিচিয়েল লেংগুৱেজ হিচাপে ডিক্লেয়াৰ কৰা হৈছিল। ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি পাইছিল অসমীয়াই 1960 চনত। তাৰপিছত এইটো চাওক, হৰিশ্চন্দ্ৰ উপাখ্যানৰ কাহিনীভাগ কাৰ পৰা লোৱা হৈছিল বা আধাৰ গ্ৰন্থ কি? তেনেকুৱা বুলি কৈছিল যে আধাৰ গ্ৰন্থৰ ওপৰত প্ৰশ্ন আছিল। এতিয়া হৰিশ্চন্দ্ৰ উপাখ্যানৰ যদি আধাৰ গ্ৰন্থ বুলি কোৱা হয়, তেতিয়াহ'লে এইটো মাৰ্কেন্দ্ৰ পুৰাণৰ পৰা এই হৰিশ্চন্দ্ৰ উপাখ্যান লোৱা হৈছিল। এইটো দৰকাৰী। এতিয়া অসমীয়াত লিংগ কেই প্ৰকাৰৰ? এতিয়া লিংগ কেই প্ৰকাৰ বুলি কওঁতেনে কিছুমানে 4 প্ৰকাৰ বুলি কয়, কিন্তু ব্যাকৰণত 3 প্ৰকাৰৰ কথাই উল্লেখ আছে। অসমীয়াত লিংগ 3 প্ৰকাৰ। মই এই ব্যাকৰণৰ কিতাপখনত আপোনালোকক দেখাবও পাৰোঁ। এই চাওক, ব্যাকৰণত লিংগক সাধাৰণতে পুলিংগ, স্ত্ৰীলিংগ আৰু ক্লীবলিংগ এনেধৰণে 3 প্ৰকাৰত ভাগ কৰা হৈছে। মতাক বুজালে পুলিংগ, মাইকীক বুজালে স্ত্ৰীলিংগ আৰু মতা মাইকী পাৰ্থক্য কৰিব নোৱাৰা শব্দক বুজালে ক্লীবলিংগ বুলি গণ্য কৰা হয়। গতিকে ব্যাকৰণ মতে লিংগ কেই প্ৰকাৰ বুলি ক'লে 3 প্ৰকাৰ বুলিয়ে ক'ব লাগিব। মই গতিকে ব্যাকৰণ কিতাপখনতো দেখুৱাই দিছোঁ। তাৰপিছত চাওক, অসমীয়া ভাষাৰ উৎপত্তি। অসমীয়া ভাষাৰ উৎপত্তি এটা সহজ, এইটো মাগধী প্ৰাকৃতৰ পৰা অহা। এইটো এটা সহজ প্ৰশ্নই। এইকণতে আকৌ কৈ দিছোঁ যে মই এই কুৱেশ্যনবিলাকে সঠিক বুলি মই দাবী কৰিব নোৱাৰোঁ। জাষ্ট মই কুৱেশ্যনখিনি আলোচনা কৰিছোঁ। যদি অহা নাই তথাপিতো একো কথা নাই, এইখিনি আপোনালোকক জেনেৰেল টেটৰ কাৰণেও সহায় কৰিব। চন্দ্ৰকুমাৰ আগৰৱালা কোন যুগৰ কবি? এইটো যদি আহে অপশ্যনত এই দুটাৰ ভিতৰত যদি এটা থাকিব পাৰে, জোনাকী যুগ যদি দেখে সেইটো শুদ্ধ হ'ব, বা জোনাকী যুগ নাথাকিলে ৰোমান্টিক যুগ বুলি যদি থাকে সেইটো শুদ্ধ হ'ব। চন্দ্ৰকুমাৰ আগৰৱালা জোনাকী যুগ বা ৰোমান্টিক যুগৰ কবি। অসমীয়া স্বৰবৰ্ণৰ উচ্চাৰিত ধ্বনি কেইটা? 8টা। নিৰ্মল প্ৰভা বৰদলৈ কিহৰ ওপৰত গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল? তেখেতে কবিতা আৰু প্ৰকৃতিৰ ওপৰত গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল। এইকেইটা আচলতে অপশ্যনকেইটা নাথাকিলে কি হয় গম পোৱা নাযায়। ভাষা চৰ্চাৰ মাধ্যমেৰে কি বৃদ্ধি পায়? শব্দ ভাণ্ডাৰ বৃদ্ধি পায়। লিখন কি ধৰণৰ দক্ষতা? এইটো উৎপাদনমূলক দক্ষতা হ'ব লাগে। অপশ্যন কি আছিলে সেইটো মই গম পোৱা নাই। আপোনালোকে উত্তৰখিনি যদিও কিবা খেলি মেলি আছে ক'ব, মই বেয়া নাপাওঁ, ভুলটো মই শুধৰাই ল'ম। অসমীয়াত বিভক্তি কেই প্ৰকাৰ? এতিয়া বিভক্তি 7 প্ৰকাৰ বুলি ডাইৰেক্ট ক'লে নহ'ব। বিভক্তি 2 প্ৰকাৰ হয়, শব্দ বিভক্তি, ক্ৰিয়া বিভক্তি। শব্দ বিভক্তিতহে এনেকুৱা যিটো আমি 7 প্ৰকাৰ বুলি কওঁ সেইটো শব্দ বিভক্তিৰহে পোৱা যায়। এনেই মূলতঃ বিভক্তি 2 প্ৰকাৰ। তাৰপাছত চাওক, ষষ্ঠী বিভক্তিৰ চিন বা ষষ্ঠী বিভক্তিৰ অনুসৰ্গ বুলি ক'লে ৰটোৱে হৈছে ষষ্ঠী বিভক্তিৰ চিন বা ষষ্ঠী বিভক্তিৰ অনুসৰ্গ। ইয়াৰ পাছত আমি চাওঁ শংকৰদেৱৰ, ইয়াৰ ওপৰত আৰু এটা প্ৰশ্ন আছিলে, এইটো বাটে পোৱালী মেলা খণ্ড বাক্যৰ অৰ্থ। এইটো যদি এইটো আহিছে তেতিয়া বাটে পোৱালী মেলা বুলিয়ে থাকিব, তেতিয়াহ'লে বাটে পোৱালী মেলাৰ খণ্ড বাক্যৰ অৰ্থ খৰালি হোৱা। এইটো খণ্ড বাক্যৰ অৰ্থ খৰালি, বাটে পোৱালী মেলাৰ খণ্ড বাক্যৰ অৰ্থটো। তাৰপিছত শংকৰদেৱৰ সাহিত্যৰাজিক কেইটা ভাগত ভাগ কৰিব পাৰি? শংকৰদেৱৰ সাহিত্যৰাজিক 7টা ভাগত ভাগ কৰিব পাৰি। কি ভাগত? মই তেখেতৰ সাহিত্যৰাজিৰ যদি কথা কৈছে তেতিয়াহ'লে সাহিত্যৰাজিক 7টা ভাগত ভাগ কৰিব পাৰি।
তাৰ পাছৰ প্ৰশ্নটো অসম এছ'চিয়েশ্যনৰ উপসভাপতি আছিল, প্ৰথম উপসভাপতি কোন আছিল অসম এছ'চিয়েশ্যনৰ? এইটো এটা খুবেই দৰকাৰী প্ৰশ্ন হয়, জগন্নাথ বৰুৱা। তাৰপিছত তলৰ হস্ৰ কেইটা কি অপশ্যনত দিয়া আছিল চাগে কেইবাটাও, তাৰ ভিতৰত হস্ৰ অসমীয়া 4টা হয়, এটা অ ই উ ঋ এইকেইটা হৈছে হস্ৰ। মাধৱদেৱৰ মৃত্যু কোন চনত? এইটো এটা তেনে সাধাৰণ প্ৰশ্ন, এইটো সকলোৱে জানে, 1596 আৰু স্থানটো হৈছিল কোচবিহাৰ। তাৰ পিছৰ প্ৰশ্নটো চাওক, নিৰ্মলপ্ৰভা বৰদলৈ কি ছদ্ম নামেৰে জনা যায়? নীলা বাইদেউ বুলি জনা যায়, বা নীলা বাইদেউ বুলি কাক জনা যায় বুলি ক'লো? নিৰ্মলপ্ৰভা বৰদলৈ নীলা বাইদেউ বুলি জনা যায় তেখেতৰ। তাৰ পাছৰটো চাওক, তলৰ কোনটো সত্ৰবিধি অনুসৰি শুদ্ধ? অপশ্যন কেইটাৰ ভিতৰতে বিষম সেইটো শুদ্ধ হ'ব সত্ৰবিধি অনুসৰি। লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ একমাত্ৰ উপন্যাসখনৰ নাম কি? লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ একমাত্ৰ উপন্যাসখনৰ নাম হৈছে পদুম কুঁৱৰী। তাৰপিছত ঋ হৰ পাছত দন্তই নে মূৰ্ধন্যই নহয়? এইটো একেবাৰে সাধাৰণ, নত্যবিধি সত্ৰবিধিৰ এইটো আপোনালোকে জানেই, মূৰ্ধন্যই নহ'ব। গতিকে এইকেইটা প্ৰশ্নই মই বিভিন্ন উৎসৰ পৰা পাইছোঁ, আকৌ কৈ দিছোঁ যে সঠিক নহয়, তথাপিতো এইকেইটাই আপোনালোকক সহায় কৰিব আৰু এনেকুৱা ধৰণৰ প্ৰশ্ন মই দি থাকিম। আৰু যদি আপোনালোকৰ এনেধৰণৰ প্ৰশ্ন মনত আছে তেতিয়াহ'লে কমেণ্টছত দি দিব, মই সংযোগ কৰিবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টোত আজিলৈ ইমানেই, ধন্যবাদ।